সাবিত্ৰী নাথ বাইদেউৰ কবিতা প্ৰেম পাঠ কৰিবলৈ আগবাঢ়িছো। প্ৰেম যদি বলিউডৰ হিন্দী সিনেমা হয়, এই সিনেমাত কোন হ'ব ললিতা পাৱাৰ? অমৰেশ পুৰী বা গজনী হয়তো সময় হ'ব খলনায়ক। বিধাতাই গাব বিষাদৰ গান। কেতিয়াবা যদি লগ পাওঁ তোমাক এইবোৰ কথা নকওঁ। কাঁচৰ গিলাচ ভক্ষণ কৰি গিনিজ বুকত ঠাই পোৱা পটেশ তালুকদাৰৰ কথাও নকওঁ। তেন্তে কি কথা পাতিম? কেতিয়াবা লগ পালে সুধিম মই পঢ়িবলৈ দিয়া সপোনৰ দিক্সৌ আত্মজীৱনীখনৰ কথা। তোমাৰ পৰা মোৰ ঘূৰাই লোৱা নহল। আমাৰ বিচ্ছেদ হল কিয়? কিতাপখন ৰৈ গল তোমাৰ তাত লিখা আছিল এটি কথা। আজিকালি তোমাক লগেই নাপাওঁ। যদি কেতিয়াবা লগ পাওঁ তোমাক শিশুৰ কথা সুধিম। তোমাৰ আৰু মোৰ দৰে নহয় সিহঁত। শিশুবোৰেই আচলতে সুখী মানুহ। কেতিয়াবা কৰবাত লগ পালে তুমি সুখীনে এই কথা নুসুধিবা মোক। অহা জনমত তুমি আপোনজন হবানে মোৰ এই কথাও নকওঁ। কাৰোবাক ভুল বুজা আৰু পিছফালৰ পৰা গুলী মৰা একেই কথা। এই জনমত যিয়ে মোক গুলী মাৰি হত্যা কৰিলে অহা জনমত মই তেওঁৰ আপোন নহওঁ। য'ত তুমি মোক বুজিবই নোৱাৰিলা তেন্তে মোৰ বিষাদ যন্ত্ৰণাবোৰ কেনেকৈ বুজিবা? বুজিব নোৱাৰা বুজাবুজি এক কৰুণ বিষাদ। বুজিব নোৱাৰা বুজাবুজিত প্ৰেমিক প্ৰেমিকাই সুখী হোৱাৰ ভাও জুৰে। কেতিয়াবা কৰবাত লগ পালে এই কথা কব নোৱাৰিম। মাথো একো নোকোৱাকৈ নেদেখাৰ ভাও জুৰি আঁতৰি আহিম, কেৱল আঁতৰি আহিম। এটি ব্যতিক্ৰমী উপস্থাপন। প্ৰেমক তেওঁ বলিউডৰ হিন্দী চিনেমাৰ দৰে যদি হয় তেতিয়া কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰে পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চিত্ৰৰে এই কবিতাটি সুন্দৰকৈ উপস্থাপন কৰিছে। প্ৰেমৰ বিভিন্ন ছবি তেওঁ আঁকিছে কবিগৰাকীয়ে সাবিত্ৰী নাথ বাইদেউৰ প্ৰেম নামৰ কবিতাত।